আজি আকৌ এটা ক'লা কচুৰ চিম্পুল ৰেচিপি লৈ আহিছোঁ। এনেকৈ ক'লা কচুখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত কেৰাহীখনত অকণমান তেল দি তাত এটা পিঁয়াজ, 2 খিলামান তেজপাত, জিৰা, পাঁচফোৰণ অলপ দি লৰাই লৈছোঁ। এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ, হালধি গুড়ি আৰু জলকীয়া দুটা দি দিছোঁ। এতিয়া কাটি থোৱা কচুখিনিৰ লগত দুটামান কঁঠালৰ গুটিও দি দিছোঁ। এতিয়া যিহেতু কঁঠালৰ বতৰ, গতিকে আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। এইখিনি ধুনীয়াকৈ দি অকণমান সময় লৰাই লৈ এতিয়া ঢাকন দি দিছোঁ। এই ৰেচিপিটো কিন্তু মোৰ নহয় দেই, মোৰ বাৰহে। তাই মোৰ সহজ হ'ব বুলি মোক পঠাই দিছিলে, ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া অকণমান ভাজি হোৱাৰ পিছত তাত অকণমান আদা নহৰু বটা দি দিছোঁ। এতিয়া আকৌ অকণমান লাৰি সেইখিনি আকৌ অলপ ঢাকন দি দিছোঁ। অকণমান ভাজি হোৱাৰ পিছত তাত অকণমান নেমু চেপি দিছোঁ। নেমু চেপি দিলে হেনো নধৰে, আপোনালোকে সেনেকৈ দি দিব। আৰু এটা কথা মনত ৰাখিব, কৰচখনত লাগি থকাখিনি জোকাৰি নিদিব, সেনেকৈ দিলে হেনো ধৰে। গতিকে এনেকৈ বনাই আপোনালোকে খাই চাবচোন, জনাব কেনেকুৱা পায়।